আজি ৰাতিপুৱাই মানুহজনে ক'লে ৰুটি খাওঁ, সেইবাবে মই আটা মঠি ল'লোঁ। মঠি হোৱাৰ পিছতে ধুনীয়াকৈ লাডুকেইটা কৰি ল'লোঁ আৰু এখন এখনকৈ ধুনীয়াকৈ বেলি পেলাই এয়া মই টেৱাত সেকিব আৰম্ভ কৰিলোঁ। আৰু আমি পিছে শুকান ৰুটিয়ে সেনেকৈ খাওঁ, তেলত দিয়া ৰুটি সেনেকৈ নাখাওঁ। আৰু এইফালে এয়া হৈয়ে গ'লহি। আৰু এইফালে আমি আজি শুকান ৰুটিৰ লগত অৱশ্যে ভাজি খোৱা নাইকিয়া। এইফালে এয়া গাখীৰ ল'লোঁ, এইফালে কল আৰু এয়া কল কৈছিলোঁৱে আপোনালোকক যে পাপাই কালি ঘৰৰ পৰা লৈ আহিছিলে। আৰু এয়া গাখীৰত ধুনীয়াকৈ হৰলিক্স ফেটি লৈছোঁ। আজি ৰাতিপুৱা এনেদৰেই খালোঁ। আৰু এয়া খাই হোৱাৰ পিছতে ধুনীয়াকৈ মই তামোল এখন কাটি তেওঁলৈ বুলি লৈ গ'লোঁ। খাবা? এখন লোৱা। আৰু এইফালে মোলৈ এখন ধুনীয়াকৈ তামোল কাটি লৈ খাবৰ বাবে ল'লোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। বাই বাই।